হাই গাইজ, বন্তিৰ পাকঘৰলৈ পুনৰকৈবাৰ স্বাগতম জনাইছোঁ এটা নতুন হেল্ডি আৰু টেষ্টি ৰেচিপিৰ সৈতে। আজিৰ ৰেচিপিটো হৈছে দুধ কচুৰ সৈতে মাছৰ তৰকাৰী। আহকচোন চাওঁ কেনেকৈনো প্ৰস্তুত কৰা হয়। প্ৰথমে কেৰাহী এটাত তেল গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গ'লে কাটি ৰখা পিঁয়াজখিনি দি অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'লে ইয়াতে আদা নহৰুৰ পেষ্ট দি দিম আৰু আদা নহৰুৰ পেষ্টটোৰ কেঁচা গোন্ধ যোৱালৈ ভালকৈ ভাজি ল'ম। মই সকলোবিলাক বস্তু মোৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াতে প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি ভালকৈ লৰাই দিম। এই ৰেচিপিটো মোৰ আইতাৰ হয়। মোৰ আইতাই মাক শিকাইছিলে আৰু বৰ্তমানো মায়েই বনাই আছে। এতিয়া ইয়াতে গোল গোলকৈ কাটি ৰখা দুধ কচুখিনি দি দিম। কিছু সময়ৰ বাবে ভালকৈ লৰাই দিম যাতে গোটেইখিনি বস্তু মিলি যায়। এতিয়া ইয়াতে পুনৰ জিৰা গুড়ি আৰু ধনিয়া গুড়ি দিছোঁ প্ৰয়োজন অনুসৰি আৰু লগতে ৰেড চিলি পাউডাৰো দিছোঁ, সেইটো বাৰু অপশ্যনেল হয়। গোটেইখিনি বস্তু ভালকৈ লৰাই কিছু সময়ৰ বাবে ঢাকনিখন লগাই সিজিবলৈ দিম। গেছৰ ফ্লেমটো কিন্তু মিডিয়াম ৰাখিম। এয়া কিছু সময়ৰ পাছত চাওক কচুখিনি আধা সিজি গৈছে আৰু পৰিমাণত অলপ গোটেই কমি গৈছে। এতিয়া ইয়াতে ৰুকি থোৱা নাৰিকল 3 চামুচ দি ভালকৈ লৰাই দিম যাতে গোটেইখিনি বস্তু ভালকৈ মিলি যায়। তাৰ পাছত পুনৰ ঢাকনিখন লগাই দিম কিছু সময়ৰ বাবে। এয়া চাওক কচুখিনি একদম সিজি গৈছে। ইয়াতে এতিয়া মই পানী দিম। পানীও মই মোৰ প্ৰয়োজন অনুসৰি দিছোঁ। আপুনি কিমান জোল ৰাখিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পানী দিব। এতিয়া মই তৰকাৰীখন উতলিবলৈ দিম। এয়া চাওক তৰকাৰী উতলি গৈছে। ইয়াতে এতিয়া ভাজি ৰখা মাছখিনি দি দিছোঁ। এয়া মাছ আচলতে আমাৰ ঘৰৰ পুখুৰীৰ মাছ হয়। আৰু এয়া চাওক কিছু সময়ৰ পাছত তৰকাৰীখন অলপ গোটা হৈছে। এতিয়া এইখিনি খাবলৈ ৰেডি হৈ গৈছে। যদি আজি আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ আহিম এটা নতুন ৰেচিপিৰ সৈতে। ধন্যবাদ।